Hello guys, স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আৰু এতিয়া আমি মানে বহি আছো। তুমি কি কৰিছা? মই বহিছো বাবু। জানো দেখাছো শুইছো লাগিছে বহি ওপৰ ফালে চাই বহিছো লাগিছে। মই গম পালে আৰাম কৰিছো আমাৰ এইফালে আকৌ এখেতা শুবলৈ কাপোৰ চাবলৈ এতিয়া উৎপাত কৰিছে। আমি এতিয়া চাহ খাম। চাহ খাবলৈ কি আনিছা? কি আনিছে কোন আনা? 10 টকা হুলো না 10 টকীয়া পেকেট এটা লৈ আনিছে নকৰিবা। আজি মানে চুলিখিনি ধুইছিলো যে সেইকাৰণে মেলি থৈ দিছো আৰু সেইটো কাৰণে ভাল লাগিছিলে আজি। পগলা হ'ব নালাগে তুমি পগলা হ'লে হ'ব আৰু এতিয়া আমি মানে চাহ খাইছো আৰু এফালে চাহটো পাক এনেকুৱা লাগিছে হুন্দা চাহ হুন্দা মানে কি ইমান তাকৰ মোৰ হুগে খুন্দা মাৰি ধৰে ইমান তাকৰ বস্তু সিহঁতি চাহ খাবলৈ পালে মানে কথাটো শুনা মোৰ চাইজটো লগত খোৱাৰ কথা কি ডাঙৰ কথাটো ন মই ক'লে চুট কৰে নহ'ব নহয় খোৱা নহ'লে খাবলৈ নাপাব শকত মানুহে বেছিকে খায় নেকি ক্ষীণ মানুহে খায় নাখায় মানে খায় এতিয়া চাহ খাই লওঁ মাৰিম মই খতমলে তো গাই চাহ তাহ খাই এতিয়া আজৰি হ'লো আৰু এতিয়া কাপোৰবোৰ লৈ যাওঁ বুলি আহিলোঁ আৰু ৰ'দো ল'ম বুলি ভাবিলোঁ এতিয়া ৰ'দেই নাইচোন ৰ'দ নাই আকৌ ইয়াত ৰখিবলৈ ঠাণ্ডাই পৰিলে ন আনকালে সেই পাহাৰখনো ওলাই থাকে পাহাৰখনো নাই আজি পাহাৰ একো চেঞ্জ হ'বলে নাই ৰখি পাহাৰখন চাই থাকি ভাল লাগে ন নাই খালি এতিয়া এতিয়াও হৈ আহিলে সন্ধিয়া মানে প্ৰায় ৰাতিয়ে হ'ল আৰু মই মানে এফালে ওলাই গৈছিলোঁ ওলাই যাওঁতে মানে এইফালে লৈ আহিলোঁ অলপ হাঁহৰ মাংস কিন্তু হাঁহৰ মাংসকণ দেখি মেলি ঘৰত বোলে বিৰাট মানে কিবা ধৰণৰ হৈ গৈছে আমাৰ মানুহবিলাকৰ মনবোৰ হাঁহৰ মাংস কেইটা মানুহ ছটা মানুহ হ'লে পোৱালীকেইটাৰ পৰা সৰু আমি ডাঙৰ 4টি মোৰ হেঁপাহ নপলে আমি হাঁহৰ মাংস খাই কোমোৰাৰ লগত খাম কি কোমোৰাৰ লগত মই কি জানো ন কিনি থকা টাইমতহে মানে কাটি আছে যেতিয়া গম পাইছোঁ ইমান কম দিলে 200 টকা হাঁহ লৈ ল'লোঁ বুলি গাহৰি মাংস লৈ আহিলে আধা কেজি পালোহেঁতেন পিছতে মই মাথা মাৰিছোঁ এতিয়া কি কৰিবা উপায়টো নাই ন ব'লা কিবা এটা নহ'লে লৈ আহো ব'লা কোমোৰা এটা বিচাৰি কোমোৰা নহ'লে জাতিলাও কিবা এটা বিচাৰি লৈ আহিম ব'লা তুমি তেতিয়া লৈ নিব লাগিছিলে আকৌ আৰে ব'লা নাই এতিয়া মই পাহৰি থাকিলোঁ ন মই সেইটো চিন্তা কৰি আহোঁতেই ঘৰ পালোহি ব'লা একো নহয় কিন্তু তুমি উলিয়াই দিলে ভাল হৈ যাব ব'লা বৰ বেয়া ঠগন খালোঁ দেই আজি মই মোৰ খাবলা আৰু ময়ো টুপি পিন্ধি লৈছোঁ বাহিৰলৈ যাম ন ঠাণ্ডা বতৰ ন বেমাৰ চেমাৰ হৈ যাব পাৰে আৰু মানে ময়ো ওলাই আহিলোঁ আৰু এইফালে আমাৰ জীয়ৰী ছোৱালীজনী ওলাই ৰেডি হৈ গ'ল জীয়ৰী ছোৱালী নেকি এতিয়া চাদৰ মেখেলা পিন্ধিবলৈ সময় নাই সেইটো কাৰণে পটককৈ বোলো পিন্ধি লওঁ আৰু মই বাৰু বোলো ব'লা তেতিয়াহ'লে আৰু এইফালে চুনা ৰেডি হৈ গ'ল এইফালে দেখাই দিয়া আমাৰ গৰমত তেল ফাটি গৈছে এইফালে চব এইফালে ইমান মানে ঠাণ্ডাত মানে এটা গৰম উঠিছে চব একদম খুলি কাপোৰ কানি ওপৰলৈ দেখাই দিয়া ফেনো চলি আছে বোলে আৰু এইফালে ফেনটোতো আমাৰ ঘৰত থাকেই মানে সদায় এনি টাইম তেজ গৰম মানুহ কি ক'ম আৰু ন তো ব'লা দেৰি নকৰোঁ ব'লা আৰু এতিয়া বজাৰলৈ বুলি গৈ আছোঁ আৰু গোটেইখিনি চব্জি কেইটামান লৈছে আৰু হাঁহৰ লগত কোমত লাগিবলৈ গৈ আছোঁ আৰু আন্ধাৰ আচলতে আমি দিনত ভিডিঅ' বনাবলৈ সময় পোৱা নাই মানে ৰাতি বনাবলগীয়া হৈছে চবফালে আমি মিলাই থাকিবলগীয়াতো কাম কৰিবলগীয়া হয় এতিয়া আমি বজাৰত ৰৈ আছোঁ মানুহজন গৈছে আৰু মাংস মানে হাঁহ মাংস অকণ কম হ'ল যে আকৌ আনিব গৈছে অকণমান আৰু বজাৰ কৰিব গৈছে আমি ইয়াতে ৰৈ আছোঁ আৰু বজাৰ চজাৰ কৰি এতিয়া ঘৰ পালোহি আৰু এতিয়া ভিতৰত এতিয়া পাকঘৰত সোমাব লাগিব আৰু নাই এনেই আছে নেকি ব'লা এবাৰ পাকঘৰত লাগিব ব'লা পাকঘৰত আহি এয়া মাংসখিনি মিলাই লৈ দুইখিনি মাংস অথনি যিখিনি আনিছিলোঁ অলপ মানে সোনকালে অনা হৈছিলে সেইখিনি অলপ ক'লা নিচিনা পাইছে আৰু এতিয়া অনাখিনি মানে এই চাইডৰখিনি এইখিনি অলপ তাজা হৈছে আৰু কোমোৰা লৈ আহিছোঁ কোমোৰাৰ লগত বনাম মই তুমি কি কৰি আছা বনাব লাগে আমাৰ প্ৰফেচনেল কাৰিকৰে কি কৰি আছে তো মই অলপ কোমোৰা আলু চালু গুঠাত সহায় কৰি দিওঁ আৰু তাৰপাছত আপোনালোকক আকৌ পাই আছে আপোনালোকে চাই থাকক তো গাইজ এইফালে কান্দি পিঁয়াজ কাটি আছে মোক মানে সহায় কৰি দিছে আজিও কেমেৰাৰ আগত ন এনে কৈ দিয়া আকৌ দিয়ে দেই কৰি দিয়ে পাই এনেই নাই কোৱা বাৰু সঁচাকৈ কৈছোঁ এতিয়া পিঁয়াজ কাটিছে কান্দি এইফালে কোমোৰা ধনিয়া কান্দি দেখাই দিয়া অকণমান চাওঁ চকু পানী ক'লা নাই দেখা নহয় এনে এতিয়া বনাম আৰু ন কাম চাম নকৰি কিনি ঘূৰি ফুৰিছা যে ইফালে সিফালে কি কাম চাম নকৰা বনাব লাগে ন তুমি কৰি দিয়া আকৌ মোক মই বনাই দিম কৰি দিলোঁ বনোৱা হে কৰি দিয়া নাই সেইবোৰ কাটা কাটি এতিয়া বনাম আৰু তো আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই পটাপট
আৰু এতিয়া মই এইটো কেৰাহীটো পাতি দিলোঁ, গৰম হৈ গ'ল। আৰু এতিয়া মই তেল ঢালি দিম। মানে কোনো ৰেচিপি শ্বেয়াৰ কৰা নাই দেই, খালি মানে কেনেকৈ বনাই খাওঁ সেইটো দেখাইছোঁ আৰু আমি ন, হয় নাই? এইবিলাক কোমোৰা কাটিয়ে আছে দেই, কাটি হোৱাই নাই। হৈ যাব, গোটা গোটা কৰা খালি অকণমান। তুমি কি কৰি আছা? তাক মই কিতাপ পঢ়িবলৈ ক'লোঁ যে, সি মানে কাম কৰিছে দেই। আৰু এতিয়া তেল পকি গ'ল, পিঁয়াজখিনি দি দিওঁ। পিঁয়াজখিনি মই মিহি মিহিকৈ কাটি লৈছোঁ আৰু মানে এনেকৈ বনাই খাওঁ আমি ন। এইখিনি এতিয়া ৰঙচুৱা হৈ গ'ল আৰু এতিয়া মই দি দিম নিমখ, সোৱাদ অনুযায়ী নিমখ। বেছি দিন দিবা সোৱাদ অনুযায়ী। আৰু মাংসখিনি কম হ'ব নেকি বাৰু? হৈ যাব দিয়া, হ'ব ন? তুমি কমকৈ থকা অলপ, তোমাৰ থকা মোৰ অকণমান সৰহকৈ দিবা, হৈ যাব। সেইটোৱে মই নকৰিম। আৰু এইখিনি এতিয়া ৰঙচুৱা ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া মছলা দিছোঁ, চব মিক্স মছলা, পেকেট মানে একেলগতে দিছোঁ যে চব মিক্স হৈ গ'ল। আৰু এইটো আদা নহৰু পেষ্টকে আনিলোঁ আৰু এইটো মানে ঘৰত নাখোলে আৰু গোটেইটো দি দিলোঁ, দি দিয়া অকণমান থাকে চাগে আৰু থৈলে টেঙা হ'ব। দি দিয়া এইটো আৰু এইটো কাশ্মীৰ মিৰ্চ, কাশ্মীৰ মিৰ্চ, মুখতে কাশ্মীৰ মিৰ্চ, কাশ্মীৰী মিৰ্চ, কাশ্মীৰী মিৰ্চ। এইখিনি এতিয়া ভালকৈ ভাজি ল'ম। গেছটো বৰকৈ কমাই দিলোঁ সি হয়। আৰু এতিয়া এইখিনি ইয়াত দি দিব আৰু পানী আছিলে অলপমান আছিলে, ধুইছিলোঁ যে একো নহয়, ঢাকাই ল'ব। ভাল পানী হয়, আহিলে ঢাকন মাৰি দিম। চিম্পল চিম্পল চিম্পলকৈ খাবলৈ ভাল লাগে। মোৰ ষ্টাইলত আজি আনকালে হাজিনাটো ষ্টাইলত বনাই, আজি মোৰ ষ্টাইলত বনাব। খালি একেটা বস্তুৱে দি বনাই আৰু মছলা চছলাবোৰ দিয়া চিষ্টেম বেলেগ খালি আৰু মই অলপ সৰহ সৰহ দিওঁ হ'লে বহুত হিচাপ নাই হ'ব। ৰেট চিনি এনেকুৱাই দিয়ে, খাব নোৱাৰি। ঢাকি লৈছোঁ, অলপ পাহৰি গৈছোঁ। আৰু এতিয়া মই মাংসখিনি ৰঙাকৈ ভাজি ল'লোঁ আৰু এতিয়া কোমোৰা দি দিওঁ। আইও চিটিকন পৰিলে। মাংসখিনি দেখি আকৌ হোগে খুন্দা মাৰি ধৰিলে নহয় মোক। অকণমান মনটো ভাল লাগিছিলে আৰু দুখিনি অনালেহি। একো নহয়, একো নহয়, চব মিলি যাব। তই খাবই নোৱাৰে তাই এফালে, এইডোখৰ খাব বাৰু। মনটো বেছি ডাঙৰ আকৌ খাব পাৰিম বুলি। এতিয়া এইখিনি ভালকৈ মিলাই দিম। কালাৰটো ভাল লাগিছে ন, কোমোৰাখিনিত লাগি গৈছে যে, খাবলৈ ভাল হয়নে নহয় এতিয়া। মই আকৌ লৰাব নাজানো পাই, পৰি যায়। আৰু এতিয়া এইখিনি মানে হৈ গৈছে আৰু এইখিনি কোমোৰাখিনি সিজিবলৈ কাৰণে অকণমান পানী দিলোঁ, মানে গ্ৰেভি ষ্টাইলত থৈ দিছোঁ আৰু এতিয়া এইখিনি খাব পৰা হৈ গৈছে। তো ব'লা পলম নকৰি মেলি ভাতকেইটা খাই লওঁ আৰু। টেষ্টি। এয়া আৰু ধনিয়া দিব থাকিলে দি দিয়া আকৌ। এইখিনি বা নিসিজিব। আৰু এতিয়া কেঁচা ধনিয়া অলপ মাৰি দিছে ওপৰত। এইবাৰ পৰা ৰেডি নে? ৰেডি। নে আৰু কিবা আছে দিবলৈ? আৰু নাই, হৈ গ'ল। ইফালে অলপ গৰমা গৰম ভাত আৰু হাঁহ মাংস। এতিয়া অকণো পলম নকৰি খাই লওঁ। এইফালে আমাৰ চুনা খোৱা সান্দিছে আৰু ভাতটো খাই লওঁ, কান্দি আছে কেলৈ। আৰু এইফালে আমি সকলোবিলাকে এনেকৈ ভাতটো খাবলৈ লৈ ল'ব লাগিব। এইটো বুফে বুফে চিষ্টেম। আৰু এতিয়া মই লৈ ল'লোঁ আৰু এতিয়া টপাটা ভাতটো খাই লওঁ। আৰু এতিয়া ভাত পানী খাই উঠি এইবাৰ মানে বিচনা কি হ'ল? আৰু চুনা এই ইমান উৎপাত কৰি দিছে নাই, এতিয়া মানে উৎপাত খাই কেনেকুৱা মাৰ খালে। তো কিবা এটা কৈ দিয়া আৰু। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব মানে আৰু অকণমান উৎসাহ দিব আৰু। আজিলৈ বাই বাই।